নিৰাপত্তা যেনেকৈ আছে আৰু এনেকুৱা কথাটো কি আৰু এইটো কেবিনেট হ'ব আলোচনা হ'ব আৰু কি ধৰণে ভাবুকি আহিছে ক'ৰ পৰা আহিছে এইটো চাব লাগিব এতিয়া অসমত আহি আজি কেজৰিৱালে আচলতে ৰণদংকা বজালে লোকসভা নিৰ্বাচনত এই মুহূৰ্তত আপুনি কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব মুখ্যমন্ত্ৰীগৰাকী বিভিন্ন ধৰণে আম আদমি পাৰ্টি তেওঁলোকৰ তৰফৰ পৰা যিয়ে নকৰক অসমত তেওঁতে ৰাজনৈতিকভাৱে ফেক্টৰ নহয় ভৱিষ্যত কি হয় মই ক'ব নোৱাৰোঁ আজিৰ দিনৰ ফেক্টৰ নহয় আমাৰ কাৰণে কোনো ভাবুকি কৰিব নোৱাৰে কৰিছে এটা মানে চব দলে কৰিছে যেতিয়া অসমত আহি পেলাই অসমৰ ৰাজ্যক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে কিন্তু আম আদমি পাৰ্টিৰ ভেটি এতিয়ালৈকে কোনো ঠাইত হোৱা নাই আৰু কোনো ভাবুকিৰ সৃষ্টি পাঞ্জাৱৰ কথাটো বেলেগ পাঞ্জাৱত বেলেগ এটা মানে পৰিস্থিতি আছিলে কিন্তু অসমত এইটো নহয় অসমত এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি এটা উন্নয়নৰ গতি আৰু ধাৰা চলি আছে ইয়াত সম্পূৰ্ণভাৱে জনগণৰ ৰাইজে আস্থা ৰাখিছে লোকসভাতো কোনো অসুবিধা নাই আম আদমি পাৰ্টি এটা চিট জিকিব নোৱাৰে ইয়াত আৰু বিজেপিৰ নেতৃত্বত যিখিনি এটা মিত্ৰজোঁটৰ দলবিলাক একেলগে নিৰ্বাচন খেলিব ইয়াত আৰু যৌথ শক্তি হিচাপে থিয় দিব যেতিয়া আমি সম্পূৰ্ণভাৱে অসমৰ যিমানকেইটা লোকসভা চিট আছে আমি জিকিবলৈ সক্ষম 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोना मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन